রাখি রূপ ধরি আহিছো মই দৌৰি দৌৰি মোহিনীৰ ৰূপ ধৰি আহিছো মই দৌৰি দৌৰি মই পুতলা ৰাক্ষসী কংস রজার বৈরিক বোধি অর্ধরে জলাভ করি কংস রজার বৈরিক বোধি অর্ধরে জলাভ করি আমায় হবে মহারানী হবে মহারানী মোহিনীরা রূপ ধরি আহিছো মই দৌৰি দৌৰি স্তন দিয়া শিশু বোধি দেখে দেখে ফুৰু মই স্তন দিয়া শিশু বোধি দেখে দেখে ফুৰু মই আমায় পুতলা ৰাক্ষসী মোহিনী সুন্দৰী মোহিনীৰ ৰূপ ধৰি আহিছো মই দৌৰি দৌৰি মোহিনীৰ ৰূপ ধৰি আহিছো মই দৌৰি দৌৰি আহিছো মই দৌৰি দৌৰি আহিছো মই দৌৰি দৌৰি পটকা 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 এবি না ঘৰত কোন আছে ঘৰত কোন আছে ও বোলো ঘৰত কোন আছে এই চোলাটো ফাটিলে ৰবাচোন কাপোৰটো চিলাই ল'বলৈ দিয়ক কোন ৰবাহো অকমান বহক ৰব দেই গৈছো কোন
মিছাটো ক'লে কিটো হ'ব দেই দেখা নাই কিন্তু দেখা নাই মই আজিলৈকে দেখা নাই এনেকুৱা দেখা নাই মই উত্তৰ পাৰে গ'লোঁ দক্ষিণ পাৰে গ'লোঁ পশ্চিম পাৰে গ'লোঁ ক'তো দেখা নাই নহয় কথাটো ক'বলৈ দিয়া মানে হেৰি ক'তনো ঘৰ ক'তনো বোলো নামটো কি ভগৱানে বৰ মানে হেৰি কয় কিবা এটা দিলে কিবা এটা নিদিয়ে যে ক'বও নোৱাৰে কাণেও নুশুনে দেখিবলৈ ধুনীয়া হ'লে কিন্তু হ'ব চলি যাব আগৰ ভাস্কৰ পণ্ডিতে কৈ থৈছে নহয় বোলে উত্তৰ পাৰ ফালে তোমাৰ সুন্দৰী কন্যা এগৰাকী আছে যদি কেনেবাকৈ উত্তৰ পাৰ হয় হৈয়ে গ'ল নহয় নামটো মানে নামটো কৈ থৈ যোৱা ক'ৰ পৰা ক'ব কাণেই নুশুনে বোলো নামটো কিনো কাণত ধৰিছে মানে কাণে শুনে ক'ব নোৱাৰে বোবা হ'ব চলি যাব বোবা মানুহকতো আৰু চিঞৰি থাকিলে ক'ৰ পৰা শুনিম তাৰ পদ্ধতিটো জানো মানে ঔষধটো মই জানো ক'ব পাৰে বোমা নহয় বাচি গ'লো আৰু দেই কি সুধিছিলা ঘৰত আৰু কোনো নাই নি ক'ত আছে ৰাণীয়েক মাতি দিয়কগৈ নহয় মহাৰাজো আছে নহয় আৰু ময়ো আছো নহয় কাক মাতিম মোৰ ৰাণী আইৰ লগত দৰকাৰ আছে মাতি দিয়ক মোক ক'লেই হ'ল মই ৰামধন নহয় মোক ক'লেই হ'ল মই মেৰ মই সকলো নহয় কিবা কিবি ওলাই যায় মুখৰ পৰা দেই হেৰি নহয় মই মানে মোক ক'লেই হ'ল আৰু মোৰ নাম ৰামধন হেৰি নামটো ক'বা নি মই ৰাণীয়েটোক মাতি দিম নামটো ক'লেই হ'ল এনেকৈ আৰু ইফালৰ পৰা সিফাল কৰি থাকিলে নহ'ব নহয় কিবা এটাতো হ'ব লাগিব হয় নহয় নামটো কৈ দিয়াচোন নামটো মোৰ নাম প্ৰগতি অঁ তাৰ পিছৰখিনি ঘৰ ক'ত মোৰ ঘৰ উত্তৰ পাৰত উত্তৰ পাৰত মিলি গ'ল ভাস্কৰ পণ্ডিতৰ কথা মিলি গ'ল বাকীবোৰ কোৱাই দিয়া বৰ চঞ্চল খালি একে ঠাইতে ৰৈ নাথাকে হে হৈ যাব মিলাই ল'ম চিনাকি হওঁতেই যদি এনেকৈ একে ঠাইতে ৰৈ নাথাকে পিছত কি হ'ব নহয় নামটো কৈ থৈ মানে ক'লে বাৰু হেৰি মানে হেৰি বাকীখিনি উত্তৰ পাৰা মানে কাৰ ঘৰৰ কি কথা এইফালে আহক মোক মাতিছানে অঁ কোৱা তেনেকৈ নাচাবা হেই নাচাবাচোন তেনেকৈ নাচাবা মোক দিছানে সঁচাকৈ মোক দিছানে আপোনাকে দিছো লওঁনে মোক দিছাতো আপোনাকে দিছো হাই তেনেকৈ জীৱনত আজিলৈকে লৈ পোৱা নাই লাজ লাগে নহয় হাঁহি মেলে কান্দি মেলে দুখো লাগিছে আনন্দও লাগিছে তেনেহ'লে হ'লগৈ আৰু
হ'লগৈ আৰু দেই ব'লা এতিয়া ৰাণীয়েক মাতি দিয়ক গৈ আকৌ ৰাণীক মাতি দিব লাগিব মাতিব লাগিব ৰাণীয়েক মাতিব লাগিব মাতিম 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 মোক দিছাতো মাতিম মাতিম মোক দিছা যেতিয়া মই ৰাণী আইদেউ অ' ৰাণী আইদেউ বৰ সুন্দৰী গোৱালী এগৰাকী আহিছে আপোনাক লগ পাব বিচাৰিছে অঁ এই সুন্দৰী গোৱালী এগৰাকী আহিছে উত্তৰ পাৰৰ পৰা ভাল বাৰু তুমি ক'ৰ পৰা আহিছা মোৰ ঘৰ মথুৰা শুনিবলৈ পাইছো আপোনাৰ হেনো এটি পুত্ৰ সন্তান জন্ম হৈছে তাক চাবৰ বাবে বৰ কষ্টৰে বহু হেঁপাহেৰে আহিছো দেখুৱাবনে নিশ্চয় দেখুৱাম তেন্তে তুমি অলপ ইয়াত বিশ্ৰাম কৰা মই যশোদাক পঠাই দিছোঁ কোন তুমি ক'ৰ পৰা আহিছা মই মথুৰাৰ পৰা আহিছো শুনিবলৈ পাইছো আপোনাৰ হেনো এটি ভুৱন পুত্ৰ জন্ম হৈছে তাক চাবৰ বাবে আহিছো দেখুৱাবনে আই ঐ দেহি কিয় নেদেখুৱাম বাৰু ল'ৰাটিক চাবলৈকে মথুৰাৰ পৰা আহিছা তুমি খন্তেক ৰোৱা মই বাছাক লৈ আহোঁ হ'ব আই ভাল আৰু চোৱা এয়াই মোৰ সোণ এওঁক পায়েই এতিয়া অলপ সান্তনা লভিছোঁ আই ঐ দেখি কেনে সুন্দৰ বালক দেখি মন ভাল লাগি যায় দাসীয়েও একোডালৈ সান্তনা ল'ব দিবনে আই কিয়নো নিদিম বাৰু লোৱা বাৰু তুমি শুনক লোৱা বাৰু মই ভিতৰৰ পৰা আহোঁ হ'ব আই সন্তানটি দেখি যিমানেই মৰম নালাগক কিয় কিন্তু ই মোক মোৰ কৰ্তব্যৰ পথৰ পৰা কেতিয়াও বিচলিত কৰিব নোৱাৰে ইয়েই হয়তো মহাৰাজ কংসৰ প্ৰাণৰ বৈৰী এই সুযোগতে ইয়াক মই বধ কৰিব পাৰিম নাই নহয় তাত নিদিয়ে খোৱা মোৰ বাছা ই কি আচৰিত মোৰ গোটেই গা কঁপিব ধৰিছে
হৈছে মোৰ দেখোন মোৰ গোটেই শৰীৰ হৈছে দুৰ্বল এৰি দে মই কি হ'ল কি হৈছে যশোদা ৰাক্ষসীয়ে মায়া ভৰি মোৰ বাচাক খাবলৈ আহিছিল মই পালোহি বুলিহে নহ'লেতো সৰ্বনাশেই হ'লহেঁতেন থোৱাহে তুমি এনেই ল'ৰা মাখলা অচিনাকি তিৰোতাৰ হাততে তুমি পোনাকণক এৰি থৈ যাব নাপায় নহয় দিয়া মোৰ হাতলৈ দিয়া মহাৰাজ মোক উলিয়াই ৰামধন ৰামধন এইটো মই ইয়াত আছো মহাৰাজ মোক চাপা মাৰি ধৰিলে